So next আহিলো আমি dimensions. So dimensions তোমালোকে কেনেকৈ দিবা চোৱা এটা ফার্স্ট আমি এটা স্কেচত আহিলো ওপৰটো এটা চোৱা dimensions দিয়া আছে কিমান 40 30 30 20 so এটা এই dimensions to দিব কেনে so আমি ফার্স্ট কি কৰিম এটা annotationত আহিবা এটা dimensions লিখা আছে নে so এটুত যাব নালাগে so ইয়াৰে ওচৰত তোমালোকে এৰটো লৈ যোৱা এটা linear বুলি লিখা আছে so আমি এটা linear to select কৰিম যদি এটা linear নাথাকে এটা ডাউন এৰোটো ক্লিক কৰিবা ইয়াতে linear select কৰি লবা ঠিক আছে এটো সিলেক্ট কৰি লিনিয়াৰটো সিলেক্ট কৰিবা তাৰ পিছত তোমালোকে কি কৰিবা ইয়াৰে এন্ড পইণ্ট টু এন্ড পইণ্ট সিলেক্ট কৰিবা সোৱা 40 তাৰপিছত এগেইন এন্টাৰ প্ৰেছ কৰিবা তোমালোকৰ যদি ৰিসেন্ট কমান্ডটো যদি আকো লাগে এন্টাৰ প্ৰেছ কৰিলে হ'ল তাৰপিছত এন্ড পইণ্ট টু এন্ড পইণ্ট 30 এগেইন এন্টাৰ এন্ড পইণ্ট টু এন্ড পইণ্ট এগেইন এন্ড পইণ্ট টু এন্ড পইণ্ট হল সেম ডাইমেনশন দিবলে সহজ কিন্তু তোমালোকে এটা বস্তু নোটিস কৰিছা নাই এই আমাৰ ইয়াতে ফাই আছে ফাই মানে এটো ডায়ামিটাৰ দিয়া আছে ইয়াতে তাৰ মানে এটো বাই ডিফল্ট ইয়াতে ইনসার্ট হৈ গল ঠিক আছে বাট এটো আমি কমাব পাৰো এই বস্তুটো তোমালোকক দেখাই দিও এই সিম্বলটো কেনেকৈ ইনসার্ট কৰে সো লগতে চাই ল আমাৰ যদি সাপোজ আমাৰ সার্কেল কোবাত থাকে আমরা যদি ইনপুট কৰিব লাগে এনেকে কেনেকৈ ইনপুট কৰিম হেটো চাই ল হাউ টু এন্টাৰ ডায়ামিটাৰ সিম্বল ঠিক আছে So yeta ahila first ki koriba etu jono dimension ase etu click koriba double click koriba and jeta lage kori goi thakiba until and unless jeta lage tumar ribbon bar to change nohoy so ribbon bar to tumar change hoy gol tar pisot ki koriba symbols to kene jehetu etu symbol hoy hekena ami eta symbol ot ahim so jehetu etu symbol hoy hekena ami eta symbols ot ahim insert ot ঠিক আছে tar pisot আমি কি কৰিম ইয়াতে এটো ক্লিক কৰিলো সিলেক্ট কৰি ফেলে এটা ডায়ামিটাৰ সিলেক্ট কৰিলো সোয়া আহি গল দেন ক্লোজ টেক্সট এডিটৰ দেন এগেইন আমি এটো ক্লিক কৰিলো সিলেক্ট কৰি ফেলে সিম্বলছত গলো ডায়ামিটাৰ প্ৰেছ কৰিলো এন্ড ক্লোজ এডিটৰ্স দেন এস্কেপ হল পুৰা এক্সাক্ট ডাইমেনশনস আৰু সাপোজ এটো তোমালোকে অলপ চেঞ্জ কৰিব বিচাৰিছা ইয়াৰে অফসেট ডিসটেন্সটো সো ইয়াতে তোমালোকে ক্লিক কৰি ফেলে গ্ৰিপছটো তোমালোকে ধৰি ফেলে অলপ পিছলৈ লৈ আনিব পাৰা এনেকে তাৰপিছত এস্কেপ সিমিলাৰলি এটো ধৰি ফেলে তোমালোকে ইয়াৰ পৰা ইয়ালৈ লৈ নিব পাৰা অকমান গ্যাপ কৰি সো নেক্সট আমাৰ ডাইমেনশনস এটো দিও সো এটো কেনে সিমিলাৰলি আমি সেম লিনিয়াৰ ক্লিক কৰিম আমাৰ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স আমাৰ 10 আছিল সো সেম হল আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান 10 এগেইন ইয়াৰ পৰা ইয়ালৈ 30 ঠিক আছে সো এগেইন এটো ডিসটেন্স আমাৰ কিমান 30 আছিল সো ইয়াৰ পৰা ইয়ালৈ 15 তাৰপিছত সেন্টাৰ টু সেন্টাৰ ডিসটেন্স আমাৰ 50 তাৰপিছত এটো টোটাল ডিসটেন্স আমাৰ 40 আৰু এটো বেস টু আমাৰ 70 এটা এই বস্তুটো তোমালোকে মুভ কৰিব পাৰা এটো ক্লিক কৰা ডাইমেনশনটো তাৰপিছত গ্ৰিপছটো ধৰি ফেলে এনেকে পিছলৈ লৈ আহা হৈছে বা কমান আগলৈ আনিব বিচাৰিছা ইয়াতে ক্লিক কৰি আগলৈ লৈ আনা ইয়ালৈ যেনেকৈ তোমালোকে চেঞ্জ কৰিব পাৰা ওভাৰঅলও চেঞ্জ কৰিব পাৰা এনেকে ওকে সো মোৰ ডাইমেনশনস দিয়া এটোত কমপ্লিট হল কিন্তু ইয়াতে এটা বস্তু সোয়া তোমালোকে এটা মোৰ এটা সার্কেলৰ ডাইমেনশনস কিন দিব লাগিব সোয়া 5 10 2 হোলস বুলি লিখা আছে সো এটা কি কৰিব পাৰা মই এটা আগৰ স্টেপটো যেনেকৈ দেখাইছিলো হেনেকৈ তোমালোকে ক্লিক কৰিব পাৰা নহলে এটা কি কৰিবা এটা লিনিয়াৰত যাবা এটা ডাইৰেক্ট তোমালোকে ডায়ামিটাৰ সিলেক্ট কৰি লবা তাৰ পিছত সার্কেল টু সার্কামটেন্সত ক্লিক কৰা তাৰপিছত অটোমেটিক 5 10 টো আহি যাব আহিলে বাট ইয়াতে আমাৰ 2 হোলস আহা নাই তো কেনেকৈ আনিম ইয়াতে ডাবল ক্লিক কৰিম তাৰপিছত আহিলে তো ডাবল ক্লিক কৰিলা তাৰপিছত যোনটো এৰো হয় পিছফালে আনিলা স্পেস দিলা তাৰপিছত কমা দিলা তাৰপিছত লিখিলা 2 হোলস
ঠিক আছে দেন হল আমাৰ বস্তুটো তাৰপিছত তোমালোকে মুভ কৰিব পাৰে জোৰে লাগে ঠিক আছে ইজি সেম সিমিলারলি হৈ গল সো এটা তোমালোকে সার্কেলত দিব লাগিলে তোমালোকে সিম্পল এটা ডায়ামিটার ক্লিক কৰিবা অটোমেটিক তোমালোকৰ আহি যাব ডায়ামিটার 10 with 2 errors so আমাৰ ডাইমেনশন দিয়া হৈ গল এটা আহিলো আমি টেক্সট ললো সো টেক্সট কেনেকৈ দিম সো টেক্সটৰ কেনে সিম্পল তোমাৰ সাপোজ ফৰ এক্সাম্পল এটো মোৰ এক্সারসাইজ 1 হয় বা এক্সাম্পল 1 হয় আৰু এটো এক্সাম্পল 2 হয় এটা মই নাম গিটা দিব লাগে সো মই কি কৰিম ফার্স্ট এ আহিম এই ইয়াতে এনোটেশনত এই সিম্বলটো আছে যে এ টেক্সট লিখা আছে ইয়াতে আহিম ইয়াতে আহি ফেলা সিম্পল মাল্টি লাইন টেক্সট সিলেক্ট কৰি ফেলা ইয়াতে তোমালোকে এটা ৰেক্টেঙ্গল বক্স আহিব তাৰপিছত তোমালোকে ইয়াতে দি দিবা কিমান ডাঙৰ লাগে দিলা তাৰপিছত সোৱা তোমালোকে এটো হৈ গল তোমালোকৰ ইফেলে সোৱা এটা এই বস্তুটো সোৱা এটা 2.5 লিখা আছে যে এটো হৈ গল টেক্সট সাইজ সো টেক্সট সাইজটো কিমান হ'ব তোমাৰ 2.5 হ'ব এটা আৰু এই পোরশনটো যে বাই লেয়ার লিখা আছে এটা তোমালোকে কালার চেঞ্জ কৰিব পাৰিবা ইয়াতে তোমালোকে এৰিয়াল এটো ফন্টটো চেঞ্জ কৰিব পাৰিবা ঠিক আছে সো এটা মই সাপোজ ইয়াতে টেক্সটটো লিখিলো এটো মোৰ এক্সাম্পল 1 হয় সাপোজ লিখিলো এক্সাম্পল 1 ঠিক আছে কিন্তু এটা সব 2.5 টো মোৰ সৰু হ'ব সো মই কি কৰো এটো সিলেক্ট অল কৰিলো অল কৰি ফেলে এটা 2.5 টো চেঞ্জ কৰিলো ফৰ এক্সাম্পল মই দিলো 9 ঠিক আছে 9 এন্টাৰ সো ইমান ডাঙৰ হ'ব সো তাৰ পিছত ক্লোজ হল এটা সেম তোমালোকে বুবলে আৰু লিখিব লাগে সো বাৰে বাৰে তোমালোকে মাল্টি লাইন টেক্সট বা সিঙ্গেল লাইন টেক্সট সিলেক্ট কৰিব নালাগে এটো কি কৰিবা কপি কমান্ড শিকাইছিলো সো এটো সিম্পল সিও কপি কৰিবা বেস পইণ্টটো লবা তাৰপিছত ইয়াতে বা অৰ্থমোডটো অফ কৰি তললৈ লৈ আহিবা হল যত লাগে এনেকে তুমি নাম্বাৰ অফ তুমি এয়া দিব পাৰিবা যত যত তুমি টেক্সট লিখিব বিচাৰিছা ঠিক আছে সাপোজ ইয়াতে টেক্সট লিখিব বিচাৰিছা ইয়াতে লিখি দিয়া লিখি ফেলে এস্কেপ হল সো এটা এটো কিমান কৰিব লাগিব আমি এক্সাম্পল 2 সো এটা ডাবল ক্লিক কৰা তাৰপিছত এটো 1 টো সিলেক্ট কৰি 2 বনাই দিয়া দেন ক্লোজ হল এটা ইয়াতে তোমালোকে সাপোজ জুনে বনাইছা তাতে তুমি তোমালোকে নিজৰ নামটো লিখিব বিচাৰিছা ডাবল সিলেক্ট কৰা সো এটা তোমালোকে যিকোনো নাম লিখি দিব পাৰা x y z ঠিক আছে দেন ক্লোজ সো আজি আছিল এইখিনি তোমালোকৰ ডাইমেনশনস তাৰপিছত তোমালোকৰ টেক্সট